এই ৪ৰ্থ দিন এইটো আমাৰ ড্ৰাইভ এগেইনষ্ট লিকুৱাৰ। এতিয়া যিহেতু বনভোজ পিকনিকৰ এইটো বতৰ চলি আছে, ইয়াত মানে মানুহে পিকনিকৰ নামত সুৰাপান কৰি মানে বহুত ৰাছ নেগলিজেন্সকৈ গাড়ী চলায়, মটৰচাইকেল চলাই সেইকাৰণে আপোনাৰ এক্সিডেণ্ট হয়। এনেকুৱা কেইবাটাও ইনচিডেণ্ট আছে, আগৰ হিষ্ট্ৰী আছে এইবিলাক। গতিকে আমি সেই বস্তুটো নহ'বৰ কাৰণে আমাৰ ওপৰৰ পৰা নিৰ্দেশনা আছে যে যিবিলাক পিকনিক স্পট আছে তাৰ ওচৰ চুবুৰীয়া মানে অঞ্চলবিলাকত ৰেইড কৰিব লাগে, আৰু য'ত মানে এনেকৈ অবৈধভাৱে সুৰা বিক্ৰী হয় বা য'ত মানে এনেকুৱা চলি আছে এই ব্যৱসায়টো, তাৰ পৰা এইবিলাক জব্দ কৰি নষ্ট কৰিব লাগে। আমি এতিয়া চকী যিটো আমাৰ মানস চকী ইকো টুৰিজিম যিটো পিকনিক স্পট আছে, তাতো আমি আজি 3 দিন হ'ল তাত ৰেইড কৰিছোঁ। আজিও কৰিছিলোঁ, কিন্তু আজি চকীত একো পোৱা নগ'ল। চকীৰ পৰা আহি আমি চুবনঘাটাত ৰেইড কৰিলোঁ, কাৰণ চকীলৈ যাওঁতে আমাৰ চুবনঘাটা হৈয়ে যায়। গতিকে মানুহে যদি চকীত কিবা বিচাৰে, সুৰা বিচাৰে, নাপালে চুবনঘাটাৰ পৰাও লৈ যাব পাৰে। গতিকে সেই তেনেকুৱা এটা আইডিয়া কৰি আমি আজি এই চুবনঘাটাত মানে ৰেইড কৰিলোঁ। আমাৰ এক্সাইজ আৰু পুলিচ যুটীয়া টীম। যোৱাকালি আমি পাইছিলোঁ 70 বটল। তাত বিয়াৰ আছে, উইস্কি আছে। তাৰপিছত তাৰ আগত 40 মান পাইছিলোঁ, আৰু তাৰ আগৰ দিনা আমি 50 মান পাইছিলোঁ, আৰু আজি আপোনাৰ 50 মান হ'ল কিজানি বটল। 70 আজি 70 বটল ডিষ্ট্ৰয় কৰা হৈছে, আৰু এইটো ৰেড এইটো চলি থাকিব, এইটো কণ্টিনিউ থাকিব। এইটো জানুৱাৰী ফুল মান্থ এইটো চলিব।